নমস্কাৰ, মই গিৰিচন্দন দিহিঙীয়াই যোৱা সপ্তাহত আমাৰ ৰঙীন পৃথিৱী পৰিয়ালত যি শিতান আছিল, গল্প শিতান, সেই শিতানটিৰ মই শ্ৰেষ্ঠ গল্পটি হাতত তুলি লৈছোঁ। সেই গল্পটিৰ নাম আই তোলৈ মনত পৰে। গল্পকাৰ গীতা বৰা, যোৰহাট। মাক দেউতাকৰে একমাত্ৰ সন্তান আছিল জয়ন্ত বৰা। পিতৃ মাতৃৰ আলফুলীয়া মৰম স্নেহ আৰু বায়েকৰ ভাতৃত্বপূৰ্ণ মৰম এনাজৰীৰে বান্ধি ৰাখি এজন সুশিক্ষিত ব্যক্তিৰূপে সমাজৰ মাজত ৰোপণ কৰিছিল এই মানৱ বৃক্ষজোপা। বাল্যকাল অতিক্ৰম কৰি যৌৱনত ভৰি দিয়াত তেওঁৰ জীৱনলৈ আহিল এগৰাকী লখিমী বোৱাৰী, শাহু শহুৰৰ ঘৰ জেউতী। পিতৃহীন জয়ন্তৰ জীৱনলৈ নামি আহিছিল দুখৰ বন্যা। মাক লাহে লাহে অসুস্থ হৈ আহিছিল। জয়ন্তই তেওঁৰ সামৰ্থ্য অনুসৰি মাতৃ সেৱা কৰিছিল। মাতৃৰ সকলো আশা পূৰণ কৰিব চেষ্টা কৰিছিল। মাতৃৰ এটা ডাঙৰ আশা আছিল পুত্ৰৰ লগত এখন নিজা চাৰিচকীয়া বাহনত উঠি অকণমান আনন্দ লোৱাৰ। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁৰ সেই আশা পূৰণ হ'বলৈ নিদিলে। মৃত্যুৱে যেন তেওঁক হাত বাউলি মাতিলে। প্ৰচণ্ড বুকুৰ বিষত ছটফটাই থকা মাকজনীক হস্পিটেললৈ নিবলৈ এখন গাড়ীও নাপালে হঠাতে জয়ন্তই। শেষত মৃত্যুৰ সৈতে যুঁজ দি চিৰদিনৰ বাবে অকলশৰীয়া কৰি চিৰ বিদায় ল'লে জয়ন্তৰ পৰা। মৃত্যুৰ শোক আৰু মাতৃৰ মমতা বুকুত সাৱটি জয়ন্ত প্ৰতিজ্ঞাবদ্ধ হৈছিল নিজা এখন গাড়ী লোৱাৰ। মাক গাড়ীৰ চিটত বহাব নোৱাৰিলেও তেওঁৰ আশা, আশীৰ্বাদ আৰু স্মৃতি গাড়ীত তেওঁৰ সংগী হৈ থাকিব। সপোনে বাস্তৱ ৰূপ ল'লে। এতিয়া জয়ন্ত এখন চাৰিচকীয়া গাড়ীৰ গৰাকী, স্মৃতি চিৰযুগমীয়া। গাড়ীৰ চাবিটো হাতত লৈ জয়ন্তৰ মুখৰ পৰা এটা বাক্য ওলাই আহিছিল, আই তোলৈ মনত পৰে। আই তোলৈ মনত পৰে।